সকলোকে সুপ্ৰভাত জনাই আমাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাই আমাৰ চাদ্দামে তামোলৰ পুলি কেইটামান দি দিলে আৰু লগতে মায়ে ধুন্দুলি পাৰি আছে। এনেকৈ আমাৰ দিনটোৰ যাত্ৰা আৰম্ভণি কৰি আজি এটা নতুন দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ব্লগলৈ। আৰু লগতে আমাৰ দেখি মানে কি খাইছা এতিয়া? গোল্লা ভাল লাগিছেনে? আমি একদম চাহ খাবৰ কাৰণে ওলাইছোঁ। চাহ ৰেডি। খোৱা খোৱা। অঁ এইটো কি? ৰসটো মানে লেতেৰা কৰা। আৰু চাহকাপ খাই লৈ আমি একদম দোকানলৈ বুলি আহিলোঁ। আৰু মামা একদম ক'ৰবাত যাব ওলাই আছে। আৰু আমাৰ এই ৰাস্তাটো গেলা ৰাস্তাটোৰ চাইডে দি আমি গৈ একদম ডাইৰেক্ট দোকানত উঠিমগৈ। দেখা পাইছে বাকী চব ভাল, আমাৰ এইখিনি জেগাই বহুত বেয়া। এই আৰ্টটো দেখা পাইছেনে? এই আৰ্টটো আমাৰ ইন্দ্ৰাণী দেৱীয়ে বনাই আছে ধুনীয়াকৈ। এই মজা একদম গ্লাছত বনাইছে, বহুত কষ্ট কৰিছে। মই আজি দেখি ভাল লাগিছে। মানে পুৰা বেবী চাই আছে বোলে। অ বেবী চাই আছে। ইয়া বানো হাঁহিয়া না মাৰি দিয়া। আৰু ইপিনে দি আমাৰ দোকানৰ ভিৰৰ ব্যস্ততাৰ মাজতে এনেকৈ আমি এটা ক্লিপ ৰখাই দিলোঁ। 3 ঘণ্টা সময় শুইছে। পাউ কোনে লগাই দিলে? 11 বাজিৰ পৰা একে 2টা বাজিলে শুইছে। লিপষ্টিক নাখানিলা? পাহৰিলে নাইনে নাখানা মানুহ নহয়। আমি এতিয়া যাম পথাৰলৈ। আহক চলো 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 জল্দি জল্দি। ধৰক বলো বলো আহক। আমাৰ ৰাস্তাটো এনেকুৱা লেতেৰা হৈছে গৈ, ভাল হোৱা নাই আৰু। এইটো গেলিয়ে থাকে মানে এনি টাইম ৰাস্তাটো, হয়নে? পাৰ্মানেণ্ট হৈ গ'ল। বৰষুণ পোৱা কেইদিন এনেকুৱাই হ'ব। আহি আছোঁ তাৰ মাজতে আকৌ ইয়াত দেখিছে পথাৰলৈ গ'লেও শান্তি নাই মানে। ফ্ৰণ্টত যে শান্তি নাই পথাৰলৈ যাওঁ দেই একেই। এই ক'ত যোৱা? হা ক'ত যোৱা? এয়া হেৰি ক'ত পথাৰত মুখে ধোৱা নাই মই। আহি আমাৰ এইটো ৰাইজৰ পুখুৰী দেখিছেনে? বিয়নী মেল পাতিব আহিছে। এইকেইদিনত যে সদায় বৰষুণ দি আছে, সেইটো কাৰণে পুখুৰী পানী বাঢ়িছে। অঁ তেতিয়া মজা হ'ল হয়। এইটো পলাশহঁতৰ পুখুৰী হয়। এইটো আপোনাৰ এতিয়া মাকবাৰীৰ পুখুৰী আৰু। এই হ'ব, কোনোবা বিষ হোৱা মানুহ আহিলে ফটকৈ লৈ ল'ম। বুজিছে মাকবাৰীৰ বিড়ি চিগাৰেট খোৱা মানুহ যে। এইটো মালটো কি আনিছে বোলে এতিয়া? খলি হয়। অঁ হেৰি দিয়ক পেলাই দিয়ক। এই আমাৰ ৰক্তিমে ভয় কৰিছে কিছে সাপ আছে বুলি। এই জংঘল লাগিলে সাপ নাথাকে নহয়। দিয়ক ব'লক 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 ব'লক। আপুনি দানা মাৰক, জলদি মাৰক। মাজত দিওঁনে? এয়া নতুনকৈ দিয়া মানুহ দেই, শিকি আছে পুৰা। একদম নতুনকৈ শিকিছে ন মাছক দানা দিয়া। এতিয়া এয়া আমাৰ বাইদেউ একদম দি আছে। খলি হৈ দিছে ন, হয় নহয়? কঁঠালো খাই মাছে? অহা নাইচোন মাছ। আচ্ছা এইয়া হেৰি আছে পুৰা। সেইটো আহিছে চাওক। এতিয়া চবেই ৰোৱা পুতি একদম পুৰা বৰ্তমান সেউজীয়া পথাৰ চাওক। যোন মানে চোৱা যায় চব সেউজীয়া গ্ৰীণ। ঘূৰাই দিব লাগিব বুলি মাছক কথা আছে নেকি? অঁ কিবা দলি মাৰ নিচিনা হৈছে নেকি? আহে নাহে দেখা যাওক।
এই দেখা নাই অ' দানা পাই একদম পুৰা হে প্ৰভু পাগলা দানা খাই পাগলা হৈ গৈছে আৰু দিয়া তুমি এই দেখিছে নাই এইয়া খেলা কৰি আছে হা দিয়ক সেইখিনি দি দিয়ক ইয়াৰ পৰা অলপ দিয়কচোন অঁ দিয়ক এইয়া এই দে এইখিনি এইম কৰি আছে দেই পৰিলে এই ইপা সিপা কৰিব কোনে পাৰিব এই হাতখন বিষাইছে হাত বিষাইছে দেখা লাভৰ বাহিকা নতি যা চিপি দানা হয় দে এই টিকলা চিটিকা এবাৰ লৈ লোৱা এনেকৈ ঠাচকেহে দিবা এই ইমান সময় পৰা পেলাই শেষ কৰিব পৰা নাই তোমাৰো অলপ দি চাম গৈ এইখিনিতে দিয়া নাই এইখিনিতে খাব দানি এটা পেলাই দিয়া দানি দিব খাই দানিও খাব এইটো দানা উপকাৰিতাটোৰ বিষয়ে কৈছে আমাৰ বলাছে মাছটো ডাঙৰ হ'ব পটককৈ আৰু কি লাভ হ'ব প্ৰফিট হ'ব আচ্ছা বেছি মাংস ওলাব মাংসটো বেছিকৈ ওলাব মাক বাইদেউ কওক এইটো দানা দিলে কি হ'ব এইটো চিপি আৰু এইটো দানা দিলে মাছটো বহল হ'ব কিন্তু ওজনটো কমিব ঘূৰাই দিলে ওজনটো বেছি হ'ব আচ্ছা খোৱা মাছ নাই মানে খাই ক্লিয়াৰ কৰি দিব চাফা কৰি দিব ক'ৰবাত গৈ আছে হাত বিষাই গ'ল দলি মাৰি পাগলা দানা আৰু পেণ্টি গৰু চৰাই আছে নেকি গাচীখিনি মানে হেৰি আৰু ঘন পাতল মাৰি আছে আৰু এনেকৈ হাত ধুইছে হা মানে পুখুৰীত পোৱা ভয়ত হাত এনেকৈ ধুব লগা হৈছে দিয়ক আপুনি অলপ এতিয়া তললৈ গ'লে একো নহয় পৰি থাকিম বুলি বঢ়িয়া দেপলা চাই একদম ইপা সিপা কেনেকৈ কৈ দিয়াচোন তুমি নামি যোৱা অলপ এইখিনি তলত গ'লেহে বেছি দূৰলৈ যাব লোৱা বুলি সোৱাদটো তুমি ওচৰত গৈ দিয়া সোৱাদটো সিহঁতে ভুলুক মাৰি আছে আপুনি ওচৰত যোৱা আপুনি গ'ল যে সিহঁতক এতিয়া গম পাইছে নে সেইটো দেপলা চবা নামি যাওঁ কৃষ্ণ বুলি অলপ নামি গ'লে এইখিনি গ'লে নাজানে ন তুমি সেইকাৰণে আচ্ছা মেবি সাঁতুৰিব নাজানে মেবি নহয় নাজানি পাৰ হৈ গ'লেই হয় জাপ মাৰি ইমান কথা নুশুনিলে হয় ন আছে যাদু এতিয়া এই ফ্ৰণ্টত দে না এইখিনি কেইটামান আছিলেই এটা শব্দ দিয়াৰ লগে লগে এইখিনিত দে না বৰ্ডত থকা নিচিনা কৰিবি দে এইখিনি দে বৰ্ডত থকা নিচিনা কৰিবি দে ৰঙা নীলা হৈ আছে দেই ৰঙা হৈ আছে মানে অত্যাচাৰ চাই কিনো ওপৰতে ধৰিব বিচাৰে ভূপেন ক'ব আহিলে কি কৰিলে মানে তোমাৰো দিব খাই সেইটো খাই দিছে দানিটো খাই আছে সেইটোকে দি আছো আমি এতিয়া লুংলুঙীয়া ৰাস্তা দি গৈ আছোঁ লাগিছে অঁ এইটো শেষ লাগিব মানে লাগিছে যদি মানে সৰু হৈ আছে মালটো এতিয়া আমাৰ পুখুৰীটোলৈ গৈ আছোঁ এইটো আছিলে পলাশতৰ পুখুৰী ন
এনেকুৱা জেগাত একদম মজা, ভিউটো মজা আহে। হেৰি ন, গছ গছনি থাকিলে মানে পুখুৰী পাৰত মজা হয়। এইটোত আকৌ বহুত মাল আছে ন। দানা নিদিলেও জপ জপ মাৰে। দানাৰ লগত কথা নাই মানে, এইটো এনে মাছ থাকেই। এইটো পুখুৰীটো ডাঙৰ ন, খাদ্য প্ৰয়োজন নাই তাতে। ফুল ইক'চিষ্টেম যি আছে তাতে আছে, নিজে নিজে ডাঙৰ হৈ যায়। তিনিবাৰ মাৰোঁতে মানে প্ৰতিবাৰতে 4-5 কেজিকৈ পায় ভাগৰ। এইটো কঁঠাল, এইটো হৈছে আমাৰটো। এইটো ৰাস্তাৰ পৰা এইখিনি ফ্ৰণ্টত পালেহি পানী। এই নামি যাব পৰা হৈ আছে। এইটো এতিয়া আমাৰত এতিয়া চেপি ঢালি আছে দেই। আমাৰ পলাশ খাই কিবা এটা আছে মানে, মালটো থাকিবই ন। গাছ কাপ ডাঙৰ হৈছে মানে এৰিয়াটো 6। এই গাছ কাপ ডাঙৰ হৈছে, কিমান ডাঙৰ ডাঙৰ এৰিছে। এৰিছে ডাঙৰ, ওপৰত নাহেচোন গাছ কাপটো। ঘাস কাপ, ঘাস কাপ, ঘাস মানে ঘাঁহ, কাপ মানে নাজানো ভুল নাই শুদ্ধ। এইটো টিঙৰ ওপৰত বৰশী। আমাৰ এইটো এৰিয়াটো হ'ল একদম পূৰা প্ৰায় 6 বিঘা। গোটেই এৰিয়াটো এই কোনা 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 এই গৰুটো আছে যে, সেইটো ওচৰেদি এইটো পাৰলি। গাছ কাপ দিছে ন, গাছ কাপ এতিয়া ওপৰত নুঠায়। গাছ কাপ ওপৰত নাথাকে। আজি ভিডিঅ'টো আমি ইমানতে সামৰিলোঁ। আমি ইয়াৰ পৰা গৈ আপোনালোক এইটো ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আজিলৈ টাটা বাই বাই। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পাইছে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ টাটা। ফকাছ হওকে ইয়াত চাওঁতে বোলে পানীত পৰি গ'লা বোলে পুখুৰীখন। এনেই আছো যোৱা, কিবা মাছে নাখায়। আমাৰ মানে খেল চলি আছে হয়। এইয়া দৰ্শক দেখিছে, দৰ্শক ওপৰত উঠি আছে পানী টেংকিৰ ওপৰত।